বিনিময়ৰ সাৰ্টিফিকেট পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছো নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম আজি আপোনালোকে দেখা পাইছে 40,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলো তামুলপুৰ বাক্সাৰ বহুত ল'ৰাই পুলিচত চাকৰি পালে মোলৈ হোৱাটছআপ পঠাই যে দাদা আমি চাকৰি পালো বুলি আজি আপোনালোকে যোৱা কেইদিনমান আগতে লাচিত দিৱস আমি পালন কৰিছিলো বাক্সাৰ এছপিয়ে মোক ক'লে যে স্যাৰ আমাৰ ইয়াৰ প্ৰায় 300 জন ল'ৰাই কমাণ্ডো বেটেলিয়নত চাকৰি পাইছে আমি তেওঁলোকৰো এটা প্ৰচেছন কৰাব খোজো আজি আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে টকা পইচা খৰচ নকৰাকৈ চাকৰিৰ আজি মুখ দেখিব পাৰিছে অহা কেইদিনমানৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰক্ৰিয়া শেষ হ'ব 30,000 লোকে আৰু চাকৰি পাব আৰু জানুৱাৰী মাহৰ 30 তাৰিখৰ ভিতৰতে 40,000 আৰু 30,000 70,000 হৈ গ'ল বাকি থকা 30,000 চাকৰিৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আকৌ এবাৰ পুলিচৰ চাকৰি ওলাব আকৌ এবাৰ ফৰেষ্ট বেটেলিয়নৰ চাকৰি ওলাব আকৌ এবাৰ তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি ওলাব মই আমাৰ বিটিআৰৰ ডেকা শক্তিক অনুৰোধ কৰিম এতিয়া বন্দুক ল'ব নালাগে মাত্ৰ কলম লওক মাত্ৰ কিতাপ হাতত লওক আপোনালোকৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব যি বিটিআৰত চলি থকা অন্যায়ৰ বিৰুদ্ধে আপোনালোকে যদি বন্দুক তুলি লৈছিল সেই দিন পাৰ